Hello friends, welcome to my YouTube channel RANGIA'R. মই ধ্ৰুৱজিৎ দাস। ফ্ৰেণ্ডছ, হাতীৰ যিটো উপদ্ৰৱ নাগজুলিত সঘনা চলি থাকে। মই বৰ্তমান উপস্থিত আছোঁ নাগজুলিৰ বৰনদী পাৰত। আপোনালোকে নিশ্চয় দেখিছে এই বৰনদীৰ যিটো পাৰ দলঙৰ কাষতে উপস্থিত আছোঁ। বলকচোন হাতীৰ এটা জাক এটা দেখিবলৈ পোৱা গৈছে। চাই লওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ, আপোনালোকক দেখুৱাই দিওঁ। হাতী মানুহৰ সংঘাতৰ যিটো গতানুগতিক বৰ্তমান হৈ গৈছে নাগজুলিত, তাৰ কিছুমান দিশ বা কিছুমান দৃশ্য মই দেখিবলৈ চেষ্টা কৰিম। তেতিয়া বলকচোন বন্ধুসকল আগবাঢ়ি যাওঁ সেই ঠাইলৈ য'ত হাতীৰ ওলাইছে, সেনেকুৱা জেগাত আপোনালোকক লৈ যাওঁ, আহক। হেল্ল' ফ্ৰেণ্ডছ, মই আৰু মোৰ বন্ধু তাপস গৈ আছোঁ বৰনদীৰ যিটো মাথাউৰিৰ কাষে কাষে য'ত হাতী ওলাইছে তালৈ যাওঁ। চাই লওঁ হাতী কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিছে, তাৰ এটা দিশ দেখিবলৈ চেষ্টা কৰিম, আহক। তো ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছোঁ নাগজুলিৰ যিটো বৰনদী পাৰত। আপোনালোকে নিশ্চয় দেখিছে এইবিলাক চাওক, এইবিলাক ফেঞ্চিং তাঁৰ দি আছে, যিবিলাক মানে কাৰেণ্টত হাতী পাৰ হ'ব নোৱাৰে। এনেকুৱা কিছুমান তাঁৰ দিয়া আছে, হাতী যিটো পাৰ হ'ব নোৱাৰে। মোৰ লগত আছে কিছুমান ভুক্তভোগী কিছুমান ৰাইজ নাগজুলিৰ। তেখেতে ক'ব হাতীৰ উপদ্ৰৱৰ কিছু কথা। দাদা, হাতীৰ বৰ্তমান উপদ্ৰৱ কেনেকুৱা? হাতীৰ উপদ্ৰৱ উৎপাতে আছে, মানুহবিলাক ঘৰ চৰত ধান চান নাইকে ঘৰ দিছে একেবাৰে আৰু। হয়, আৰু মানুহবিলাক ৰাতভৰ টোপনি নাই, ল'ৰা ছোৱালী লৈ পেলাই ক'ৰবাত ঘূৰি থাকে, ঘৰত বহি নাই, দাউৰি থাকে, সেনেকুৱা অৱস্থা হৈ আছে আৰু এতিয়া। বৰ্তমানতো খেতিৰ বতৰত হাতী বহুত উপদ্ৰৱ কৰে। উপদ্ৰৱ আছে, পুৰা উপদ্ৰৱ আছে একদম। হয়, নিশ্চিতভাৱে এটা কথা ক'ম যে সম্পূৰ্ণ এটা বেয়া পৰিৱেশত হাতী মানুহৰ যিটো সংঘাতৰ এটা পৰিৱেশ দেখা পোৱা যায় এই নাগজুলি অঞ্চলত। সঁচাকৈয়ে এতিয়া খেতিৰ বতৰ, এই খেতি বতৰত ৰাইজসকলে যিবিলাকে খেতি বাতি কৰে সেইবিলাকৰ ধান খেতি নষ্ট কৰে, বহুত কষ্ট হয়। বলকচোন আৰু আমি বৰনদী কিছুবাৰে যাই থাকোঁ, হাতী এটা অঞ্চলত এটা অঞ্চলত দেখা পোৱা গৈছে, কিছু দিশ দেখিবলৈ চেষ্টা কৰিম, আহক। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিবলৈ পাব এইবিলাক দেখিছে যিটো গৌবাট বুলি কোৱা হয়। গৌবাট নহয়, এইটো হাতীৰে বাট হৈছে। যিবিলাক গাঁৱলীয়া যি পৰিৱেশত যি কোৱা যায় ধাননি পথাৰত গৌবাট বুলি কোৱা হয়, এইটো হাতী পথ হৈছে। চাওকচোন কেনেধৰণৰ এটা পৰিৱেশ। এইখন কোনো গাড়ীৰে অহা যোৱা কৰা ৰাস্তা নহয়, এইটো হাতী অহা যোৱা কৰা ৰাস্তা। এনেকুৱা ঠাইত আহে। আৰু কাষত দেখা পাব এইবিলাক ফেঞ্চিং তাঁৰ। এই ফেঞ্চিং তাঁৰখন দেখিছেনে আপোনালোকে কেনেধৰণৰ বেকা বেকি হৈ আছে? হয়তো হাতীয়ে ইয়াতে খুন্দিয়া কৰিছিল, এইবাৰ বেকা হৈ গৈছে। এইখন পথাৰ, ইয়াতে হাতীবিলাক মেইন ঠাই, ইয়াতে থাকে হাতীবিলাকে। ইয়াৰ পৰা আহি বিভিন্ন ঠাইত খিচৰিত হৈ যায় আৰু খেতিপথাৰ কিছুমান নষ্ট কৰে। আহকচোন আৰু কিছুমান ঠাই দেখিবলৈ পাওঁ নেকি চেষ্টা কৰিম। কিছু দূৰত মই দেখিবলৈ পাইছোঁ, আপোনালোকে চাওক এই বিশাল যিটো ঘাঁহনি পথাৰ বা কিছুমান খেতি বাতি বৰ্তমান এখানি নাই, এখানি জংঘল অঞ্চল। ইয়াতে হাতীবিলাকে পৰিভ্ৰমণ কৰি থাকে। ইয়াৰ পৰা বিস্কৃতি লাভ কৰি বিভিন্ন জেগাই যায়। কিছুমান নাতি দূৰত বম মাৰি আছে, বম মাৰি হাতীবিলাক খেদি আছে। ইয়াৰ কিছু কাষত নাগজুলি চাহ বাগানো আছে, আপোনালোকে দেখিবলৈ পাব। আহকচোন আৰু কিছু ঠাই পৰিভ্ৰমণ কৰোঁ, আহক। তো ফ্ৰেণ্ডছ, এখন বিশাল পথাৰ, সেই বিশাল পথাৰত আপোনালোকে দেখিবলৈ পাব হাতীৰ যিটো বিচৰণস্থলী। এই বিচৰণস্থলীৰ কাষতে মই আছোঁ, মাথাউৰিৰ ওপৰত। আপোনালোকে দেখিবলৈ পাব যিটো হাতী এটা নিশ্চিতভাৱে আহে। ইয়াতে দেখিবলৈ পাব, চাওক আপোনাৰ যিটো ৰাস্তা এইপিনেদি আহে, এইবিলাক দেখিছে কেনেকৈ জংঘল ভাঙি আহিছে। আৰু লগতে আপোনালোকে দেখিবলৈ পাব এইবিলাক হাতীৰ গোবৰ, আপোনালোকে দেখিবলৈ পাব হাতীৰ গোবৰ। এই মথাউৰি পাৰে আমি গৈ আছোঁ আৰু কাষত বৰনদী। সঁচাকৈ এটা কি ক'ম, কি পৰিৱেশ। এয়া চাওক আপোনাৰ হাতীৰ যিবিলাক অহা যোৱা কৰা ৰাস্তা, এইবিলাক বনভূমি ধ্বংস কৰি দিছে। জংঘলবিলাক আপোনালোকে কেনেকুৱা ধৰণৰ বিধ্বস্ত হৈ গৈছে আপোনালোকে দেখিবলৈ পাব। সঁচাকৈ এটা এই বিচৰণস্থলী আপোনালোকে দেখিবলৈ পাব হাতীৰ। এই বিচৰণস্থলী এইখন হাতীৰ। ইয়াৰ পৰা তেওঁলোকে বিভিন্ন জেগাই যায় আৰু খেতিভূমিও নষ্ট কৰে ঠাইবিলাক। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিবলৈ পাব সুদূৰত সেই হাতীৰ জাক। মই অলপ জুম কৰিব লগা হৈছে,
ওচৰত যাব পৰাটো সম্ভৱ নহয়। আপোনালোকে অতি ভয় লগা পৰিৱেশ, সুদূৰত সেই হাতীজাক। তো ফ্ৰেণ্ডছ, মোৰ পিছফালে উত্তৰ ছাইডে দেখিব পাব সুদূৰত ভূটান পাহাৰ। এই ভূটান পাহাৰতে হাতীসমূহৰ মেইন বাসস্থান। যেতিয়া তেখেতসকলে তাৰ হাতীবোৰে নামি আহে খাদ্যৰ সংকটত বা খাদ্যৰ সন্ধানত, তেতিয়া নামনি নামি আহে এই ঠাইলৈ। সঁচাকৈ এটা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাক যেতিয়া বিভিন্ন জেগাত সিঁচৰিত হৈ পৰে, তাৰ ফলতে সৃষ্টি হয় হাতী মানুহৰ সংঘাত। সঁচাকৈ এটা মানে দুখ লগা পৰিৱেশ। হাতী এটা বনৰীয়া জন্তু, তেওঁলোকৰো খাদ্যৰ সংকট আছে। এই সংকটত তেওঁলোকে সেই সুদূৰ মানে ভূটান পাহাৰ পৰা নামি আহে এই সমতল ভূমিলৈ, আৰু মানে সৃষ্টি হয় হাতী মানুহৰ সংঘাত। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিব পাব এই ফেঞ্চিং তাঁৰসমূহ বৰ্তমান ইয়াতে শ্বৰ্ট দিয়া নাই। সন্ধিয়া বা সন্ধিয়াৰ সময়ৰ পিছৰ পৰা ইয়াতে কাৰেণ্টটো দিব, যেতিয়া হাতী আহিব নোৱাৰে। হাতী আহিলে যাতে চিটিকি যায়, কোনো হাই ভল্টেজত নিদিয়ে, এটা মানে লিমিটত দিয়ে। ইপিনে দেখিবলৈ পাব বৰনদী। এই বৰনদীৰ পাৰত কেতিয়াবা হাতীবিলাকে জলকেলি কৰে, দেখিবলৈ পাব। সঁচাকৈ হাতী হ'ল এটা মানে বনৰীয়া জন্তুৰ লগতে প্ৰকৃতিৰ যিটো লগত তেখেতসকলে তেওঁলোকে খেলি ভাল পায় আৰু থাকি ভাল পায়। তেখেতসকলক বিচৰণ কৰাৰ সুযোগ দিব লাগে, কিন্তু হাতী মানুহ সংঘাত যাতে নহয় তাৰ আমি ব্যৱস্থা কৰিব লাগে। তো ফ্ৰেণ্ডছ, আমি ইয়াৰ পৰা গৈ আছোঁ, ইয়াৰ পৰা ওলাওঁ, কাৰণ কি হাতী বিচৰণস্থলী আছে ইয়াতে, তেখেতে বিচৰণ কৰি আছে। ভয়ো লাগে, হঠাৎ কেতিয়া কোন মুহূৰ্তত আহে হাতী গমো পাব নোৱাৰে। তেওঁলোকে জীয়াই থাকক, সকলোৱে জীয়াই থাকক। হাতী হ'ল প্ৰকৃতিৰ এটা মানে জন্তু, তেওঁলোকে জীয়াই থাকক। তেওঁলোকে খাদ্যৰ সংকটত ভুগি ইয়াতে আহে, তেওঁলোকে চলিব লাগিব, মানুহৰ লগত সহাৱস্থান কৰি একেলগে থাকিব লাগিব। এতিয়া বন্ধুসকল, ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ। যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।